কলাগুৰি বিষ্ণুপ্ৰসাদ ৰাভাই এখন চকীত বহিছিলে আচৰিত বন্ধুসকল এইখন চকী সেইখন মানে যোনজন গোটেই 40খন সত্ৰ অকল এজন ব্যক্তিয়ে বনাইছিলে যোনজন ব্যক্তি মানে আপোনালোক আমেৰিকাৰ পৰা তেখেতক দিয়া হৈছিলে মানডুম চাৰ্টিফিকেট পাই আছে চাওক এজ এ YCP সংগঠন যিসকল দাদা তেখেতলোকে আহিলে আৰু বহুতখিনি মৰম আশীৰ্বাদ দিলে জয় আই অসম হেপী গুড মৰ্ণিং অসমবাসী কি খবৰ আপোনালোকৰ আশা ৰাখিছোঁ সকলোৰে ভাল তো আজি এতিয়া আপোনাৰ কালি যোৱা ৰাতি সত্ৰভাগত থাকিলোঁ আৰু সত্ৰভাগৰ বিষয়ে আপোনালোকক কৈছিলোঁ যে যিহেতু ভালদৰে কম বুলি আৰু এতিয়া ধুনীয়াকৈ বেগ চেগ এফালে দেখিছে পেকিং কৰিলোঁ আৰু যাবৰ বাবে ৰেডি হৈছোঁ এতিয়া আমি ইয়াত ধুনীয়াকৈ এই সত্ৰভাগৰ বিষয়ে ধুনীয়াকৈ গম পাম আৰু অলপ কথা ইয়াত লুকাই আছে যোনবিলাক কথা হয়তো আপোনালোকে গম পালে আচৰিত হ'ব আপোনালোকে হয়তো বহুতখিনি কথা জানে কিন্তু ইয়াৰ লগত যে এনেধৰণে জড়িত সেই বিষয়টো আপোনালোকে হয়তো গম নাপাব মানে গম নাপায় তো এতিয়া আমি ধুনীয়াকৈ পোনপ্ৰথমে সেই এইটো চাইডে যাম সত্ৰভাগ পোনপ্ৰথমে দেখাম কি ধুনীয়াকৈ সুন্দৰ তেখেতলোকে পৰিষ্কাৰ কৰি ৰাখিছে আপোনালোকে চাব পাৰে ধুনীয়াকৈ অকল এইটো নহয় যে সত্ৰভাগে আছে তেনেকৈ নহয় বহুত মানুহ আহিলে ইয়াত থাকিব পাৰিব তেনেকৈ অতিথিবৃন্দ যদি আহে থাকিব পৰাকৈ এনেকৈ সুবিধা বহুতখিনি ৰাখিছে আৰু এইফালে আপোনাৰ এজন গুৰু আছে যোনজনে নেকি একদম আপোনাৰ বহুতখিনি তেখেতে ব্যৱহাৰ কৰা সামগ্ৰী আছে আৰু এফালেও বহুতখিনি থাকিব পৰাকৈ সুবিধা আছে যোন মানে যদি কোনোবা ব্যক্তি আহে তেতিয়াহ'লে তেখেতলোকে ধুনীয়াকৈ থাকিব পাৰিব মানে চ' তেনেকৈ সুবিধাখিনি ৰাখিছে আৰু এফালে দেখিছে কালি তেখেতলোকে বহুতখিনি সহায় কৰিলে তেখেতলোকে এতিয়া ৰাতিপুৱা আহিছে আৰু তো ক্লিপ এটা কৰিলোঁ ৰাইজে লগ পাই আছে আৰু এফালে চবৰে এভাগ হৈছে সত্ৰভাগ এই সত্ৰভাগৰ লগত মানে অকল নাভাবিব যে এনেকৈ আমি কিমানখন সত্ৰ আপোনালোকে দেখিছে বা কিমানখন সত্ৰ আছে বুলি আপোনালোকে গম পায় বাৰু মেক্সিমাম হয়তো আপোনালোকে গম নাপায় মেক্সিমাম সত্ৰ আছে আপোনাৰ টোটেল 40খন সত্ৰ আছে গম পায় না তো সত্ৰ আছে আপোনালোকৰ 40খন তো 40খন যোনজন মানে সত্ৰ বনাইছিলে সেই ব্যক্তিকেইজন কোন বা কিমানজন ব্যক্তিয়ে লগ লাগি বনাইছে আপোনালোকে এতিয়া মনত কেনেকৈ ভাবিব মেক্সিমাম হয়তো বহুত কেইজন ব্যক্তি হয়তো জড়িত হৈ আছে আপোনালোকে হয়তো তেনেকৈ ভাবিছে হয় নাই কিন্তু নহয় গোটেই 40খন সত্ৰ অকল এজন ব্যক্তিয়ে বনাইছিলে যোনজন ব্যক্তি মানে আপোনালোকক এতিয়া মই দেখাম লাহেকৈ তেখেতৰ মৃত্যু হৈছে কিন্তু তেখেতৰ মূৰ্তিসমূহ বনাই থোৱা হৈছে আৰু ধুনীয়াকৈ এখন সত্ৰ দেখিছে এনেধৰণে বহুতকেইখন সত্ৰ তেখেতে বনাই থৈ গ'ল মানে 40খন সত্ৰ এনেদৰে বনাই থৈ গ'ল আচৰিত হয় নাই বাৰু এতিয়া আমি চাবলৈ গ'লে মানে বৰ্তমান সময়ত আমি এটা ঘৰেই বনাব নোৱাৰোঁ কিন্তু সেইজন ব্যক্তিয়ে 40খন সত্ৰ বনাই থৈ গ'ল আচৰিত হয় নাই বাৰু আৰু সত্ৰ বুলি ক'বলৈ গ'লে মানে পোনপ্ৰথমে সত্ৰ ক'ত বনাইছিলে বাৰু আৰু কোনজন ব্যক্তিয়ে বনাইছিলে পোনপ্ৰথমে সত্ৰ বনাইছিলে আপোনাৰ মাধৱদেৱে আৰু মাধৱদেৱৰ জন্ম ক'ত গম পায় নাই তো মাধৱদেৱৰ জন্ম হৈছে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰে আৰু তেখেত জন্ম হৈছিলে আপোনাৰ 1489 চনত আৰু তেখেতে পোনপ্ৰথম সত্ৰ বনাইছিলে আপোনাৰ বৰপেটাত আৰু এতিয়া আমি সেইজন ব্যক্তি দেখাম যোনজনে নেকি আপোনাৰ এই শংকৰদেৱক বা মাধৱদেৱক তেখেতে নিজৰ গুৰু বুলি ভাবি তেখেতৰ যি নীতি আদৰ্শত তেখেতে সেইবোৰ আগুৱাই নিবৰ বাবে তেখেতে বহুতখিনি কাম কাজ কৰিছিলে আৰু সেই কাম কাজ আগবঢ়াই নি থাকোঁতে তেখেতে মানে 40খন সত্ৰ বনালে আৰু সেই ব্যক্তিজন হৈছে এইজন যোনজন ব্যক্তি নেকি আপোনাৰ মৃত্যু হৈছে তেখেতৰ আৰু এইফালে তেখেতৰ ধুনীয়াকৈ মূৰ্তিভাগ বনাই থৈছে দেখিছেনে আৰু চাওক এফালে জন্ম হৈছিলে 1333 দেখিছে আৰু এইজনে সেইজন ব্যক্তি যোনজন নেকি আপোনাৰ ভাবি চাওক 40খন বাপৰে আমি এতিয়া এটা ঘৰ বনাব নোৱাৰোঁ এইজন ব্যক্তিয়ে 40খন সত্ৰ বনাই থৈ গৈছিলে আচৰিত হয় নাই বাৰু তো এটা একদম ভাবিবলগীয়া কথা এজন মানুহৰ 40খন সত্ৰ আচৰিত আৰু এইফালে চাওক তো আমি যিহেতু বৰপেটাও যাম আৰু বৰপেটাত মাধৱদেৱে নিজ হাতে স্থাপন কৰা সত্ৰ আমি তাতো চামগৈ আৰু এইখন সত্ৰৰ নাম হৈছে বৰঙাজুলি সত্ৰ বুলি কয় আৰু ইয়াৰ ধুন্দে কিবা এটা দেখাম আৰু তাৰপিছত আমি ইয়াৰ পৰা ওলাই যাম আৰু এইখিনি ঠাইলৈ যাম যোনখিনি নেকি আপোনাৰ ৰামৰ লগত জড়িত ৰাম সীতা যেতিয়া বনবাসলৈ গৈছিলে তাৰ লগত জড়িত আৰু তাত যিটো কাহিনী লুকাই আছে আপোনালোকে গম পালে মানে আচৰিত হৈ যাব মানে তো এতিয়াতো এজন ব্যক্তিৰ কথা ক'লোঁ যোনজনে নেকি এজন ব্যক্তিয়ে 40খন সত্ৰ বনাইছে ভাবি চাওঁ আচৰিত হয় নাই বাৰু বৰ্তমান সময়ত আমি এটা ঘৰ বনাব নোৱাৰোঁ আচৰিত কথা আৰু সত্ৰভাগ এভাগ দেখিছে আৰু সত্ৰত আপোনাৰ শ্ৰীকৃষ্ণ আৰাধনা কৰা হয় যিহেতু গম পাইছে আৰু এইফালে দেখিছে শ্ৰীকৃষ্ণ বিভিন্ন ধৰণৰ মূৰ্তিসমূহ আছে আৰু বহুত কেইজনৰ আৰু এতিয়া আমি ভিতৰৰ ভাগ যদি দেখাব পাৰোঁ এভাগ দেখাম বাৰু আৰু এইফালে চাব পাৰে ডিজাইনটো কি সুন্দৰ দেখিছেনে বাৰু ভাল লাগিছে এইভাগ হৈছে ভিতৰৰ ভাগ দেখিছেনে কি সুন্দৰ ইমান সুন্দৰকৈ ৰাখিছে তেখেতলোকে
তো এতিয়া বন্ধুসকল আমি সেই 40খন যে সত্ৰ বনালে যোনজন ব্যক্তিয়ে সেই ব্যক্তিজনে কি ধৰণৰ বস্তুবিলাক ব্যৱহাৰ কৰিছিলে তেখেতে ব্যৱহাৰ কৰা কিছুমান বস্তু বৰ্তমান সময়ত আছে তেখেতলোকে ধুনীয়াকৈ ৰাখিছে তো এতিয়া আমি সেই বস্তুবিলাক চাম তেখেতে কি ধৰণৰ বস্তুবিলাক ব্যৱহাৰ কৰিছিলে তো আমি সেইবিলাক চাম আচৰিত এজন ব্যক্তিয়ে 40খন সত্ৰ বনোৱাটো বৰ্তমান সময়ত সম্ভৱ নহয় আৰু তেখেতে ব্যৱহাৰ কৰা কিছুমান বস্তু এতিয়া আপোনালোকে দেখা এইবোৰ চব তেখেতলোকে সেই কৰা নহয় হয় হয় তাৰ গদ্ৰেজ আছিলে তাই অসম গভৰ্ণমেণ্টৰ পৰা কিছুমান চাৰ্টিফিকেট তেখেতলোকক দিয়া হৈছিল ন তেখেতক বঁটা পাইছে তাৰমানে কালিচৰণ ব্ৰহ্মবঁটা এটা বিটি আৰু আমাৰ সৰ্বোচ্চ বঁটা কালিচৰণ বঁটা পাইছিলে এনেকুৱা মানে মাধৱদেৱ বঁটা পাইছিলে মাধৱদেৱৰ বঁটা পাইছিলে তেখেতে আৰু ভূপেন হাজৰিকা বঁটা আচৰিত ভূপেন হাজৰিকা দেৱৰ বঁটাও তেখেতে পাই থৈছে হয় নাই বাৰু তাৰপিছত বৰপেটা বৰা বৰপেটাত একচুৱেলি য'ত মানে একেবাৰে আপোনাৰ মাধৱদেৱে স্থাপন য'ত কৰিছিলে সত্ৰ প্ৰথমে তাৰ পৰা তেখেতে এখন চাৰ্টিফিকেট দিয়া হৈছিলে মানে তো আছে আটাৰ লগত তাৰমানে মাননীয় গোপাল জালান নীতুমণি শইকীয়া এনেকৈ বহুত কেইজন ব্যক্তি আহি তেখেতলোকৰ এইবোৰ আপোনালোকে চাব পাৰে একদম বহুত জড়িত পুৰণি কিছুমান বস্তু মানে ব্যৱহাৰ কৰিছিলে যে সেইজনে তেখেতৰ বাচন বৰ্তন এতিয়া আছে হয় নাই বাৰু তাৰপিছত আপোনাৰ এই বানবাতি তাৰ পিৰা আপোনাৰ বহা পিৰা এইবিলাক আছে পুৰণি পিৰাও আছে ন পিৰাখন উলিয়াই চাব পাৰিম নেকি যদি বেয়া নাপায় খোলো অকণমান বহুত দিন যিহেতু খোলা মেলা হোৱা নাই গতিকে জাম হৈ গৈছে মানে লগ লাগি দৰ্জাখন একদম মানে হেৰি হ'ল খোল খোৱা নাই এফালে এখন বিচনী এখন উলিয়াইছোঁ যোনখন নেকি সেই তেতিয়া যুগত ব্যৱহাৰ কৰা হৈছিলে আৰু এইফালে কাঁহী বাতিবিলাক দেখিছে এখন পিয়াখন খালি দেখাব নোৱাৰিলেও ভালকৈ আপোনালোকক বেয়া নাপাব খোল খোৱা নাই মানে আৰু এইফালে বানবাতিকে ধৰি মানে বিভিন্ন ধৰণৰ বস্তু এতিয়াও আছে আৰু এইফালে এইটো ভূটানৰ পইচা ন এইটো ভূটানৰ পইচা যোনটো নেকি 5 টকা মানে দেখিছে এনেকৈ গুড আৰু এইবিলাক চেয়াৰ আছে নেকি তাৰ ওপৰত আপোনাৰ ডকুমেণ্টাৰী হ'ব তেখেতৰ তাৰমানে জীৱনটো কেনেকৈ কি হ'ল ডকুমেণ্টাৰী হয় তেখেতৰ ওপৰত এখন লিখি থোৱা আছে ন কিবা এখন ফিল্ম হয় ফিল্ম ডকুমেণ্টাৰী আৰু তাৰমানে নেটত পাই যাব নেটত পাব মানে এজন ব্যক্তিৰ বিষয়ে আমি যদি নেটত চাৰ্চ কৰি নেটত ওলাই যাব মানে এলন ইন দ্য কম্বেট জন এইটো চাব পাৰে তাৰমানে ধুনীয়া কৰি দিয়া আছে বায়োগ্ৰাফিটো এটা এলন ইন দ্য কম্বেট জন গোপাল জালানে পৰিচালনা কৰিছে ঠিকে আছে গুড আৰু এইফালে দেখিছে ধুনীয়াকৈ ইমান চাৰ্টিফিকেট এজন ব্যক্তি ইমান দম চাৰ্টিফিকেট আচৰিত মোৰ গোটেই জীৱনটো আমি যদি কষ্ট কৰোঁ তেতিয়াও চাগে ইমানখিনি চাৰ্টিফিকেট বা ইমানকেইখন বস্তু আমি গোটাব নোৱাৰিম চাগে যিজন ব্যক্তিয়ে নেকি সেই আগৰ যুগতে তেখেতে মানে পালে আৰু তেখেতৰ ভৰি এইটো ন হয় পাবৰি আমাৰ থাকেতো বহুত ডাঙৰ তেখেতে ব্যৱহাৰ কৰে এইবিলাক লাখুটি ন এইবোৰ চব কাপোৰ আগতে ব্যৱহাৰ কৰা চশমা বিচনী দেখিছে তেখেতৰ এখন তেখেতে হোৱা বিচনা কোনে বহিছিলে কলাগুৰি বিষ্ণুপ্ৰসাদ ৰাভাই এখন চকীত বহিছিলে আচৰিত বন্ধুসকল এইখন চকী সেইখন মানে যোনজন ব্যক্তিৰ বিষয়ে আমি শুনি থাকোঁ আমি হয়তো কেতিয়াও ফ্ৰণ্টত দেখি নাপালোঁ কিন্তু সেইজন ব্যক্তিয়ে বহা এখন চকী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই এখন চকী বহিছিলে কাঠৰ চাওক খালি বহুত ধূলি হৈ গৈছে চাফ কৰি দিবা অকণমান বাপৰে আচৰিত বস্তু দেখিলোঁ কিন্তু দেই নিউজৰ হেডলাইনবিলাক ন গুড আৰু এইবিলাক একদম পুৰণি কিবা কিবি যেতিয়া নেকি এইবিলাক সত্ৰবিলাক বনাইছিলে চাগে ন CM আহিছিলে ন এইফালে MLA CM এনেকৈ বহুত আহিছিলে বডি বিল্ডিং কৰা মানুহ আছে ঠিক আছে বাৰু ভাল লাগিলে দেই আৰু বিশেষকৈ এই চকীখন কিন্তু চবচে বেছি মই খাচ পালোঁ মানে বুজিছেনে বহুত দিনৰ চকী অলপো বেয়া হোৱা নাই কিমান বছৰ আগতে বনোৱা তো কেনেকুৱা লাগিলে সকলোৱে ক'ব এতিয়া আমি ইয়াৰ পৰা ধুনীয়াকৈ আমি ইয়াৰ পৰা ওলাই গৈ থাকিম আৰু এইখন চকী দেখিলে নহয় বন্ধুসকল
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এইখন চকীত বহিছিলে ঠিক আছে তো কেনেকুৱা লাগিছে জনাব আৰু বন্ধুসকল এইখন যে মোৰ হাতত চাৰ্টিফিকেটখন দেখিছে আপোনালোকে এইখন আপোনাৰ আমেৰিকাৰ পৰা তেখেতক দিয়া হৈছিলে ভাবি চাওক বৰ্তমান সময়ত আমেৰিকাৰ পৰা যদি এখন চাৰ্টিফিকেট আমি পাবলৈ হয় তেতিয়াহ'লে বহুত ভাবিব লাগিব এখন চাৰ্টিফিকেট পাবলৈ হয় নাই বাৰু কিন্তু তেখেতে সেই তাহানি যুগতে পাইছিলে ভাবি চাওক কেনেকুৱা এজন ব্যক্তি হ'ব লাগিব যোনজনে নেকি ইমান দম চাৰ্টিফিকেট পাই আছে চাওক কি দেখাম আৰু বাকী বৰ্তমান সময়ত CMO ওচৰত ইমান চাগে নাই যিমান তেখেতে পাই আছে আমেৰিকা লণ্ডন ভাবি চাওক কিমান দূৰৰ পৰা ব্যক্তি আহি তেখেতক এই চাৰ্টিফিকেট দিছিলে বা সেই দূৰত পাতিছিলে আচৰিত আৰু এইফালে তেখেতৰ কনকলতাৰ লগত জড়িত বহুত তেখেতে সন্মান বঁটা পাইছিলে হয় নাই বাৰু এইবোৰ চাওক বৰপেটা ৰত্ন পাইছিলে বৰপেটা ৰত্নও পাইছে তেখেতে বঁটা পাইছিলে বঁটা ওদালগুৰি ৰত্ন পাইছিলে আচৰিত ঠিক আছে বাৰু দেই গৈ থাকোঁ এবাৰ এতিয়া দেখালোঁ আৰু গোটেইখন চাওক কৃষ্ণ দেই ওলাই আহি এতিয়া পালোহি এইফালে চাব পৰা হিষ্টৰিকেল শ্ৰী শ্ৰী আত্ৰি মুনি যজ্ঞ কুণ্ড গৌশালা এনেকৈ ভিতৰত বহুতখিনি জানিবলগীয়া কথা আছে তো এতিয়া আমি তালৈ যাম আৰু তাত গৈ দেখাই আছোঁ কেনেকুৱা ধৰণৰ কি আৰু ইয়াৰ কাহিনীটো কি আপোনালোকক কৈ আছোঁ তো বন্ধুসকল এতিয়া আমি সেই ঠাইখিনি পালোঁ যোনখিনি মানে মই আহি আছিলোঁ বা সেই ঠাইখিনি আহিছোঁ যোনখিনি মানে বিষয় একদম আপোনালোকে জানিবলগীয়া সেই ঠাইখিনিত আহিছোঁ আৰু ইয়াত আপোনাৰ শ্ৰীৰামে যেতিয়া নেকি লংকা জয় কৰি আহিছিল তেতিয়া ইয়াত আহিছিলে মানে তেখেতে এই ঠাইখিনিলৈ আহিছিলে আৰু এতিয়া আমি ইয়াৰ বিষয়ে অলপ জানিব বিচাৰিম আৰু ইমান ডাঙৰ এটা খাল দেখিছে আপোনালোকে তাত অকণমানো পানী নাই দেখিছেনে তো ইয়াৰ এটা ৰহস্য আছে তো আমি দাদাসকল আহিছে যিহেতু তো তেখেতলোকৰ পৰা অকণমান জানিম আৰু তেখেতে হলি খেলি কিন্তু উপায় নাই আৰু আহিবলগীয়া হৈ গৈছে ন ইয়াৰ বিষয়ে অকণমান কৈ দিব নেকি এইটো বিশেষকৈ আমাৰ এই ঠাইখিনিৰ নাম হৈছে আমাৰ ওদালগুৰি জিলাৰ এইখিনি আমাৰ অত্ৰিকুণ্ড বুলি কোৱা হয় এইখিনি স্থানীয় ঠাইখিনিৰ নাম হৈছে গোহলা ইয়াতে যিসকল আমাৰ ঋষিমুনিসকল আছিলে যিসকল তাতে গৌ মানে ক'বলৈ গ'লে একদম মানে গোমাতা বুলি ক'লে আমাৰ বহুত আমাৰ গৰু পালন কৰিছিলে যাৰ দ্বাৰা এই ঠাইখিনিৰ নাম গোহলা হ'ল আৰু তেনেকৈ ইয়াতে বিভিন্ন মানে ঐতিহাসিক এটা দিশ বুলি ক'ব পাৰিম কাৰণ এই ঠাইত একেবাৰে এটা বৃহৎ এটা পুখুৰী সদৃশ এই ঠাইত মানে একেবাৰে যজ্ঞ কৰা হৈছিলে এটা পৌৰাণিক তত্ত্ব অনুসৰি আমি যেতিয়াৰ পৰা দেখা পাই আহিছোঁ এটা কথা বিশেষভাৱে ক'ব পাৰোঁ যে এই যিটুকুৰা ঠাই এটা ডাঙৰ চাই ল'ব পাৰে ইমান ডাঙৰ পুখুৰী সদৃশ আপুনি ৰাস্তাৰ ফালে অকণমান এটা খাল দেখিলে ইমান পানী জমা হৈ যায় কিন্তু চাই লওক সকলোৱে ইমান ডাঙৰ পুখুৰী অলপমানো পানী নাই ইয়াতে পানী নহয় যিমান বৰষুণ দিলেও একদম দিন ৰাত বৰষুণ দিলেও ইয়াতে পানী অলপো জমা নহয় কাৰণ এটা ঐতিহাসিক শক্তি বুলি ক'ব পাৰিম অৰ্থাৎ ইয়াতে পুৰণি কালত বিভিন্ন ধৰণৰ যজ্ঞ হৈছিলে ঋষিমুনিসকলে মানে যিসকল আগৰ একদম পুৰণি তেখেতলোকে ঋষিমুনিসকলে আহি পিনে ইয়াত যজ্ঞ কৰিছিলে আৰু যজ্ঞ হোৱা ঠাই এইখিনি নহয় জানো মানে পুৰণি কালত এই গোটাই যিটো তুমি দেখিছা গোটাইখিনিতে মানে ওপৰৰ পৰা বহি যজ্ঞ কৰা ওপৰৰ পৰা গোটেই মুনিসকলে বহি পিনে যজ্ঞ কৰিছিলে এতিয়া সম্ভৱ নহয় বাৰু সেইকাৰণে ধৰক আমি বিশেষভাৱে এই যজ্ঞটো ভিতৰত এটা স্থান কৰা হৈছে এই স্থানত মানে আমি যজ্ঞ কৰা এতিয়াও বৰ্তমান মানে তাতে যজ্ঞ হয় প্ৰতি বছৰে ইয়াতে আমাৰ ডাঙৰকৈ যজ্ঞ কৰা হয় মই কওঁ ন মানে যেতিয়া ৰামচন্দ্ৰ লংকাপতি ৰাৱণক বধ কৰি লংকা জয় কৰি আহিল সীতা মাতাক লগত লৈ অহা সময়খিনিত এইখিনি ঠাইত আপোনাৰ মাতা অনুসূয়া ব্ৰহ্মাৰ পুতেক অত্ৰিমুনি বাখৰ পাতি আছিলে কেনেবাকৈ মই শুনিছোঁ হে দেই কেনেবাকৈ ঘূৰি আহোঁতে তেখেতে ৰামচন্দ্ৰই গম পালে ইয়াতে অত্ৰিমুনি আছে এইখিনি ঠাইত আৰু অত্ৰিমুনি আশ্ৰম বুলিয়ে কোৱা হয় এইখিনি অত্ৰিমুনি আশ্ৰম আছে অত্ৰিমুনি আশ্ৰম বুলি অত্ৰিমুনি আশ্ৰম তো ঘূৰি আহোঁতে ইয়াতে লগ পাই পেলাই মাতা অনুসূয়া আৰু অত্ৰিমুনিৰ লগত ৰামচন্দ্ৰ লক্ষ্মণ আৰু সীতা একেলগে বহি এই ঠাইখিনিত যজ্ঞ কৰি এক ৰাতি থাকি আকৌ অযোধ্যালৈ উভতি গৈ আছে সেইখিনি তত্ত্ব আমি ইয়াৰ স্থানীয় ব্যক্তি আৰু যেতিয়া ইয়াতে এতিয়া যিজন গুৰু থাকে তেখেতৰ মুখেদি আমি জানিছোঁ তো ভাবি চাওক আমি সেইখিনি ঠাইত উপস্থিত আছোঁ য'ত নেকি ৰাম লক্ষ্মণ সীতা যোনখিনি ঠাইত নেকি থাকি গৈছে আমি সৌভাগ্য বুলি ক'ব লাগিব যে অসমত আচলতে এনেকুৱা ঠাই আছে য'ত নেকি ভগৱান আছিলে একচুৱেলি গম পাইছানে আৰু এইটো অত্ৰি ঘাট বুলিও কোৱা হয় কাৰণ যিখিনি আমাৰ ঠাইত এটুকুৰা ঠাই হৈছে আঠেৰি ঘাট এতিয়া অত্ৰি ঘাট বুলি কোৱা মানে অত্ৰিমুনি ইয়াতে থাকিছিল বা ইয়াতে যজ্ঞ কৰিছিল অত্ৰি ঘাট সেই ঠাইৰ পৰা আঠেৰি ঘাট তেনেকুৱা ধৰণৰ এটা লাহে লাহে
বিভ্ৰান্তি হয় গৈ আছে আৰু বস্তুটো সলনি হয় গৈ আছে আৰু আঠুৰি ঘাট নাম লৈছে বৰ্তমান আৰু এই ঠাইখিনিৰ নাম হৈছে আমাৰ গোহলা আমাৰ ওদালগুৰি জিলাৰে হয় আৰু আমি একেবাৰে ভাৰত সীমান্তৰ ভূটান একেবাৰে ভূটান একেবাৰে ওচৰতে আছে ন আৰু একদম ভূটান একেবাৰে ওচৰত লাগিয়ে আছে আৰু কাষতে আছে একদম সীমান্তৱৰ্তী অঞ্চল বুলি ক'ব পাৰি আৰু শাস্ত্ৰ অনুসৰি তত্ত্ব অনুসৰি আপুনি আগত পাব এখন নদী বৰ নদী বুলি সেই বৰ নদীখনক কোনোবা এখন মহাপুৰাণত গুপ্ত গংগা বুলি উল্লেখ আছে বুলি শুনিছো পুৰাণত আপুনি পাব এতিয়া যাই থাকোতে ৰাস্তাত পাব বৰ নদী এখন এই যিখন আপুনি শুক্লাই নদী পাই আহিলে এতিয়া পাই আহা এইখনো পানী নহয় বৰষুণ দিলেহে পানী হয় মানে ইয়াৰ তলে তলেহে পানীটো যাই আছে গতিকে এইখনো এখন ৰহস্যজনক মানে গুপ্ত গংগা বুলি কিবা এটা অভিশপ্ত আছে এই নদীখনত মই জনাত আৰু এটা মানে ধৰল অত্ৰিমুনি যেতিয়া আহিছিল তেখেতে মানে পানী ভৰপূৰ হৈ আছিল আৰু তেখেতে যেহেতু পাৰ হ'ব পৰা নাছিল কিবা এটা চাপ দিছিলে বুলি কৈছিলে মানে সাপ দিছিলে আৰু যে মই পাৰ হ'ব পৰা নাই তাৰ ক্ষেত্ৰত মানে এই পানীটো মানে কি কৰিছিল তলেৰে গৈছিল তুমি চাবা শিপিনীৰ পৰা আহিলে মানে পানী এঠাইত আছে কিন্তু এইখিনিত পানী বন্ধ আকৌ অলপ গৈ পেলাই তুমি চাবা আকৌ পানী ওলাইছে তেনেকুৱা ধৰণৰ মানে এই নদীখনত পানী হোৱাটো হয় খালি এই অকল যোনফালে মুনি মানে যোনজন মুনি আহিছিলে তেখেতে আহিবৰ কাৰণে মানে কিবা চাপ এটা দিলে সেইকাৰণে এতিয়া সেই ঠাইখিনিত মানে পানী হ'ব নোৱাৰে তো আহোঁতে তাৰ পৰা পানীটো আহে আকৌ এডোখৰ তলেদি যে মাটি আৰু আগত বাৰিষা কালত পানীটো হয় খালি খন্তেকৰ কাৰণে হয় আৰু অকণমান টাইমৰ কাৰণে ঠিকে আছে তো বহুতখিনি ৰহস্যজনক কথা আৰু দেই আৰু এইফালে চাব পাৰে মন্দিৰভাগ এনেকুৱাখিনি ঠাই আছে য'ত নেকি চাৰিওফালে একদম বাগান দেখিছে এটা সুন্দৰ পৰিৱেশ আৰু এটা ধুনীয়া বতাহ মাৰি আছে এজাক বাবৰে আচৰিত আপোনাৰ যোগেদি চৰকাৰকো জনাব বিচাৰোঁ যে আমাৰ এই আশ্ৰমখন অকণমান ডেভেলপ কৰাত ক'বলৈ গ'লে এটা ঐতিহাসিক এটা পুখুৰী বা আমাৰ যিটো একেবাৰে পৌৰাণিক কালৰ পুখুৰী এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি সৰদৰে প্ৰণাম জনাওঁ যে এই যিটো অঞ্চল এই অঞ্চলৰ ক্ষেত্ৰত এইবোৰ ঠাইত যদি চৰকাৰে ৰক্ষণাবেক্ষণ দিয়ে আমাৰ অঞ্চলবাসী হৈ আনন্দিত হ'ব আৰু আহি থকা দিনত নতুন প্ৰজন্মই যাতে ইয়াৰ বিষয়ে ভালদৰে জানে বা আহি মেলি ধুনীয়াকৈ চাব পৰাকৈ আমি চিৰস্থায়ী অনুৰোধ জনাওঁ যে এই ঠাইলৈ আহিব চাব পাৰিব ওচৰতে আমাৰ সকলো আহে চাগে বগামাটি পিকনিক স্পট আহিলে এই ঠাইটো আপোনালোকে চাই যাব কেতিয়াবা বহুত এটা পৌৰাণিক এটা দিশ আপোনালোকে চাবলৈ পাৰিব অধ্যয়ন কৰিব পাৰিব সেইখিনিয়ে জনাওঁ তো একচুৱেলি ক'ব গ'লে মানে যিহেতু ৰামৰ জন্মভূমিত ধুনীয়াকৈ ৰাম মন্দিৰ বহুত ডাঙৰকৈ বনালে কিন্তু ৰামে থাকি যোৱা ঠাইখিনি একচুৱেলি মানে লংকা জয় কৰি অহাৰ পাছত এই ঠাইখিনিতে তেখেতে ভগৱান একচুৱেলি ৰাম বুলি ক'লে একদম ভগৱান এজন তেখেতে ইয়াত থাকি গৈছে গতিকে এই ঠাইখিনি অলপ চৰকাৰে চকু দিব লাগে বা ইয়াত ধুনীয়াকৈ সজাই পকাই ধুনীয়াকৈ ৰাখিব লাগে তো সেইটো হ'ব লাগিছিলে একচুৱেলি কিন্তু আমাৰ ইয়াত আৰু তেনেকুৱা ধৰণৰ হোৱা নাই তো এইটো এটা বৰ লাজৰ কথা বিধায়কজনে যিমানখিনি পাৰে আৰু কৰি দিছে যিমানখিনি পাব লাগে সিমানখিনি পোৱা নাই আৰু যিমান পাৰে এইখিনি চেষ্টা কৰিছে কিন্তু অৰ্থাৎ আমাৰ সেইকাৰণে মুখ্যমন্ত্ৰীৰ দ্বাৰা কথাটো অনুৰোধ কৰিছে যাতে অলপ প্ৰসিদ্ধ হওক প্ৰসিদ্ধ হিচাপে ঘোষণা হওক তো যদি তো সেই অতীতৰ যুগৰ এইবিলাক গতিকে আশা ৰাখিছোঁ যাতে এই ঠাইখিনিত অকণমান চৰকাৰে চকু দিয়ে বা অলপ ভাল কৰি দিয়ে আৰু তাৰে কামনা কৰিছোঁ এতিয়া আমি যিহেতু বহুত দূৰ যাবলৈ আছে আমি বেছি দেৰি নকৰোঁ ইয়াত এতিয়া আমি গৈ থাকোঁ ব'লক ধন্যবাদ আপোনালোককো তো বন্ধুসকল বৰ্তমান আহি পাই গ'লে বাঙালীপাৰা আৰু ইয়াত এইফালে চাব পাৰে AJYCP সংগঠন যিসকল দাদা তেখেতলোকে আহিলে আৰু বহুতখিনি মৰম আশীৰ্বাদ দিলে আৰু এখন ফুলাম গামোচা তেখেতলোকে মোক বহুতখিনি মৰম দিছিলে ধন্যবাদ দাদা আপোনালোকক লগ পাই বহুত ভাল লাগিছে তুমি তোমাৰ যাত্ৰাটো ভাল হওক তুমি মানে য'লৈকে যাব বিচাৰিছা তালৈকে যাতে তুমি ভালে ভালে গৈ পোৱা তাৰে কামনা কৰিছোঁ যদি কিবা মানে অসুবিধা হয় যোগাযোগ কৰিবা যিমান পাৰোঁ সহায় কৰিম আমাৰ ফালৰ পৰা সেইখিনিয়ে ক'লোঁ ধন্যবাদ আৰু এফালেও দাদাকেইজন আহিলে ধন্যবাদ বহুত ভাল লাগিছে লগ পাই হেপী হলি সকলোকে দেই আৰু হলি খেলি আছিলে ন আৰু ইমান ব্যস্ততাৰ মাজত তেখেতলোকে আমি বহুতখিনি সময় দিছে তাৰ বাবে বহুত ভাল লাগিলে ধন্যবাদ আৰু এতিয়া আমি আগুৱাই গৈ থাকিম তো চাওঁ আজি ক'ত কিমান দূৰ যাব পাৰোঁ আৰু কি কি দেখাব পাৰোঁ গৈ থাকিম আৰু তো যিহেতু আমি গৈ আছিলোঁ আৰু এইফালে বঙালীপাৰা চাব পাৰে একদম বহুতকেইজন দাদা আহিলে একদম তেখেতলোকে বহুতখিনি মৰম যাছিলে এই দাদাজন আহিছিলে আকৌ আহিলে বহুত দিন তেখেতলোকে প্ৰত্যেকজন ব্যক্তি আহিছে আৰু লগ কৰিছে বহুতখিনি কথা পতা পাতিছে তেখেতলোকৰ লগত বহুতখিনি মৰম যাচিছে তেখেতলোকে সকলোকে ধন্যবাদ জয় আই অসম হেপী হলি সকলোকে একদম সকলোৱে এনজয় কৰক বহুত বহুত ধন্যবাদ ইমানখিনি মৰম যাচাৰ বাবে ধন্যবাদ সকলোকে তো
তো এনেদৰে খোজকাঢ়ি গৈ আছোঁ আৰু ইয়াৰ পৰা আপোনাৰ তামোলপুৰ আছে মাত্ৰ 13 কিলোমিটাৰ নে 14 কিলোমিটাৰ আৰু এইফালে দাদাকেইজন লগ পালোঁ আজি যিহেতু হোলী সকলোৱে ধুনীয়াকৈ এনজয় কৰিছে আৰু বহুতকে লগ পাইছোঁ তো বহুতে উইচ কৰিছে মোক ধন্যবাদ সকলোকে আপোনালোকক লগ পাই বহুত ভাল লাগিছে আৰু তোমাকো বহুত ভাল লাগিছে তুমি যে এটা যাত্ৰা হেৰি কৰিছা যাত্ৰা কৰিছা এইটো আৰু ভাল লাগিছে ধন্যবাদ অশেষ ধন্যবাদ আৰু কৈলা বাবাক আমি কওঁ যে তোমাৰ আৰু ভাল হওক কৈলা বাবা কি জয় ধন্যবাদ ঠিক আছে বাৰু বলকেইটা গৈ থাকোঁ ধন্যবাদ থেংক ইউ ফাইনেলি বন্ধুসকল আহি পাই গ'লহি তামোলপুৰ আৰু তামোলপুৰ পালোহি আৰু এইফালে দেখিছে এফালে আছে আমাৰ দাদা SJCB সংগঠনৰ আৰু এইফালেও এজন দাদা আছে মৃণাল দাদা যিজনে নেকি বহুত দেৰিৰ পৰা মোৰ কাৰণে বহুত ৱেইট কৰিলে মানে 3-4 ঘণ্টা ওপৰত হ'ল মানে তেখেতলোকে ৰখি আছিলে মোৰ কাৰণে আৰু আপোনাৰ নামটো ৰিদীপ এজনৰ নাম আছে ৰিদীপ আৰু এইফালে আছে মৃণাল তো তেখেতলোকে মোৰ কাৰণে বহুত টাইম ৱেইট কৰিলে আৰু বহুতখিনি মৰম আছিলে এখন নহয় বহুতকেইখন ফুলাম গামোচা তেখেতলোকে মোক মৰম আশীৰ্বাদ দিলে বহুত ভাল লাগিলে আৰু ইয়াত বিশেষকৈ কিবা পতা হৈছে কি পাতি আছে ইয়াত দৌল উৎসৱ ইয়াত পতা হৈছে ন বাৰু ঠিকে আছে তো আমি ইয়াত অকণমান উপভোগ কৰিম কি ধৰণে পতা হৈছে বা ইয়াত কি ধৰণে কৰা হৈছে তো অলপমান আপোনালোকক দেখাম আৰু এইফালে চাব পাৰে বহুত কেইজন দাদা আহি আছে ভাইটি আহি আছে ধুনীয়াকৈ মৰম দিছে সকলোৱে বহুত ভাল লাগিছে আৰু সেইফালে তাত প্ৰগ্ৰেম পতা হৈছে আমি তাতো চামগৈ বাৰু আৰু ইয়াত আপোনাৰ ঐতিহাসিক বহুত কিবাকিবি আছে বুলি আমাৰ তামোলপুৰত জনা যায় হয়নে বাৰু এইটো ঐতিহাসিক দৌল মন্দিৰ হয় তামোলপুৰ ডিষ্ট্ৰিক্টত বহুতখিনি আছে জানিবলগীয়া তো আমি নেক্সট ভিডিঅ'ত আপোনালোকক ক'ত কি আছে সম্পূৰ্ণ অলপ বিষয়ে ক'ম বা দেখামগৈ আপোনালোকক তো চিন্তা নকৰিব এতিয়া আহি গ'লোঁ বন্ধুসকল ৰিদীপ দাহঁতৰ ঘৰত আৰু ধুনীয়াকৈ আজি আমি তেখেতৰ ঘৰতে থাকিম আৰু খোৱা বোৱাটো কৰি বিন্দাছ শুই যাম আৰু ইয়াৰ বিষয়ে যিখিনি জানিবলগীয়া কথা আমি ইয়াত মানে কাইলৈ যাম আৰু ঘূৰিবলৈ মেৰিবলৈ তো সকলোখিনি ধুনীয়াকৈ দেখাম আৰু এইফালে আছে দাদাজন ধন্যবাদ ইমানখিনি মৰম দিয়াৰ বাবে যিখিনি পাৰিছোঁ কৰিছোঁ দেই আৰু কিনো ক'ম আৰু কাইলৈ বাৰু ঘূৰাম তোমাক যিখিনি আছে আৰু ৰাইজকো দেখুৱাম যে তামোলপুৰত কি আছে কি নাই চেষ্টা কৰিম দেই তামোলপুৰৰ অকণমান আভাস দিবলৈ ধন্যবাদ আৰু সকলোৱে কেনেকুৱা আছে ভিডিঅ'বিলাক চাই সকলোৱে জনাব অকণ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব তো তেতিয়া ভাল লাগিব আগলৈ ভিডিঅ' বনাবলৈ তেতিয়া অকণ বহুতখিনি সাহস পাম মানে তো যি কি নহওক বাৰু আজি ভিডিঅ'টো ইমানেই আছিলে শেষ কৰি দিছোঁ ইয়াতে তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো লগ পাম নেক্সট ভিডিঅ'ত ধন্যবাদ